ফ্ৰেণ্ডছ, আজি লৈ আহিছোঁ মই আপোনালোকৰ মাজত এটা সুন্দৰ ৰেচিপি আৰু এয়া হৈছে পুঁই শাক আৰু এইফালে এয়া হৈছে ৰঙালাও আগ আৰু গৰম দিনত খাব পৰা খুবেই সুন্দৰ ৰেচিপি। এয়া আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে বাৰু এনেদৰে বনাই খায়নে। আৰু এয়া মই কাটি কুটি সুন্দৰকৈ চাফা কৰি ল'লোঁ আৰু এয়া হৈছে পিঁয়াজ এটা আৰু জলকীয়া দুটা, শুকান জলকীয়া আৰু নহৰু কেইপিচমান, এটা বেঙেনা, এটা আলু কাটি লৈছোঁ। আৰু কেৰাহীখন গৰম কৰি অকণমান তেল দি দিলোঁ। এতিয়া তেলত শুকান জলকীয়া, নহৰু আৰু পিঁয়াজখিনি দি দিলোঁ আৰু ৰঙচুৱাকৈ অকণমান দেৰি ভাজিব লাগিব। তাৰপিছতে মই বেঙেনা আলুখিনি দি দিলোঁ, অকণমান ভাজি ল'লোঁ। লৈ শাকখিনি দি দিলোঁ, শাকখিনিও অকণমান দেৰি ভাজি ল'ব লাগিব আৰু তাৰপিছত মই ঢাকনি লগাই থৈ দিম। এয়া মোৰ শাকৰ ৰেচিপি ৰেডি হৈ গ'ল মোটামুটি আৰু খুবেই বেছি টেষ্টি হয় খাবলৈ। আপোনালোকে এনেদৰে বনাই খাই চাব পাৰে আৰু টেষ্টিও হয়, হেল্ডিও হয় লগতে, গতিকে খুবেই সহজ, খাই চাব পাৰে আপোনালোকেও বনাই। আৰু আমাৰ ধুনু দুটা আহি গ'ল স্কুলৰ পৰা, সেইবাবে সিহঁতৰ বাবে অকণমান চৰ্বত বনালোঁ আৰু সিহঁতক অকণমান সজাই নিদিলে একো বস্তুৱে খাব নিবিচাৰে, সেইবাবে অকণমান নেমু দি এনেকৈ সজাই দিলোঁ আৰু খুবেই বেছি ভাল পালে দুয়োটাই। मिलजुल कर भी रह सकते हैं। तुम मोहन से बराबर लेसन लेना। এয়াই আছিল মোৰ আজি গৰম দিনৰ দুপৰীয়াৰ এসাঁজ আৰু খুবেই চিম্পুলকৈ খালোঁ। সঁচাকৈয়ে ভাল লাগিলে খাই আৰু শেষত দৈখিনি নাখালে আধৰুৱা হৈ যায় গৰম দিনত, নহয়নে বাৰু? তেনেহ'লে আজিলৈ